পিতে ৰাজি গম পোৱা নাই কদাই গম পাইছো ৰ 500 টাকা দি এইবাৰ বোলে হেমা মালিনী আহিব হেমা কেমা এলা মই নাজু 500 টাকা দি 500 টাকা ৰাজমা যাম মই আজি এই বাৰু নৰেন ঠেত 50 টাকা এটা দিবা আছো তোৰ তাত হেতি আছে দিবিচোন মই বেংকত যাব লাগিব পইচা এটা দি মই ৰাস্তাও নাই তো 500 টাকা হচ্ছে 500 টাকা দি তোক যদি দিং আৰু সি দেখে সি দেখি আৰু মোক সিও পইচা তাক নকপি মোক দিয়া নকপি দাও সন্তানে কিবা পইচাৰ কথা কৈছে কিবা 500 টাকা ৰাসক যাব কিবা এনেকৈ কৈছে ই ৰাসক যাব এতিয়া পইচা খুজিছি 500 টাকা দিব তাক যদি 500 দিয়ে মই 1000 টাকা দিব লাগিব দস্তুৰ ৰুমত মই তাতকৈ ডাঙৰ মোক 2 গুণ দিব লাগিব ডাঙৰ চিন্তা কৰি গেলি মই কিন্তু আলা খান নাজু দেই মই 500 হচ্ছে 500 লাগবই মই ৰাস্তাও যাম বিতে কিবা পইচাৰ কথা কৈ কাম গৈছিলে কি পইচা পইচা মানে কি ৰাস্তা মানে তাৰে কাৰণে এই পইচা খুজিছি আজি মই ৰাস্তা বাজাম আমাক যদি 500 দিয়ে মোক 1000 লাগিব যাবা দি দে বিদ্যাৰ পৰা যাবা দি দস্তুৰ ৰুমত মই ডাঙৰ মোক 2 গুণ লাগিবই তোৰ বাবা মিলা পুতি মই আজি আছো কালি মৰি যাম মই খেলা নাছিলোঁ মোক পইচা লাগিব মই হলা খান নাজু আৰু বিতে এটা কথা কিন্তু মোটামুটি এসপ্তাহমানৰ ভিতৰত আমাৰ মাটিখিনি যেতিয়া সি মোক কৈছিলি তইতো কৈছিলি মোৰ 5000 বুলি আমাৰ 3000 ভাগে দিম মিলা এতিয়া মই যাওঁ মোক পইচা কিন্তু সেইবিলাক জানো মই সমান খেলা নাচলো মই মোক 2 গুণ লাগিব সমান নহ'লে গম পাবি নহলি কাটি আজিকালি সেইকাৰণে মনত নিজৰ যদি দাইতাক ভায়াকে মিলা পুতি নাথাকে থাকিব শুনি এই মই যে কৈছিলো মাটিৰ কথা আজি ভাগবা লাগব বাবা মাথাটো কেম্বা লাগছে আজি মাতি নাখাব দে মোৰ বাবা মাথাটো কেম্বা লাগছে তোৰ মাথা কাম বেয়া লাগে মৰাৰ আগতে মাতি নি ভাগ কৰি দি মাটি বগাখিনি তোৰ কলাখিনি তোৰ তাৰ 5 ভাগ তোৰ 3 ভাগ আমি জুখি আজি হ'ব দে এটা কথা কিন্তু যদি কোনোবাই যদি কিবা হাহাকাৰ কৰি থাকে কিন্তু মাৰামাৰি যাব বেছি দিবি কিন্তু তাকে চালি হল শুনছে না কথা তাকে চালি হল শব্দা কথা আৰু বাবা সদাকা হৈ যাওঁ সদাকা দেখুৱাই দি কিন্তু আগতে কৈছো মিলা পুতিকে থাকে এতিয়া মাতি ভাগ কৰিব যাম দে সদাকা গাড়ী পেলাম দে সদাকা গাড়ী পেলাম বেৰিছ নাম নামো দে আজি মাটি ভাগ কৰিমেই সমান সমান লাগিব এটা কথা মত ৰাখিবি কিন্তু মোক কিন্তু পিতে 5,000 মাটি মোৰ বুলি কৈছি বল আমাৰো আছে এই সদাকা হৈ যাওঁ সদাকা হৈ যায় বেছি ডাঙৰ হ'বা না যদি কথা বেয়া যাব কথা নকলি হল বেছি ডাঙৰ কথা মানুহ ৰাখি ফিৰি যাবাৰ নহয় এই দা মাটি জুখিমা মানুহ ফিৰি যাবাৰ নহয় জিনকে ডেড বডি হ'ব দে এ চা এইটো শুনৰ ভাই কিনি থৈ দেখিবি তে মেৰে 5,000 মোৰ বুলি কৈছি শুন এই যাবা ৰ 2 ইঞ্চি 3 আঙুল মাটি যাবাৰো নিচা কিন্তু কিবা যদি হালা হয় আঙুলি কাটি পকেটত ভৰাই দিম বুলি কৈছো মই বদ্দা খাদ্দা চাবাৰ নাই 2 তিনি 4 5 নাই মুদা এই দুটা টাকা সদাকা দেখবি কথা বেয়া যাব তোৰ এই হাকে রাখ তই আৰু এটা কথা শুন পিতে মোক এনে কৈছি বগা ধানখিনি মোৰ কলা ধানখিনি তোৰে এখনি তোৰ হয় নেকি এই মই চাও মই তই বগা না মই বগা পিতে মই বগা ধানখিনি দিছে যে নাই বগা ধানখিনি মোক দিছি তই পিতে আজি সুধিম আগে কৰিম আজি যৌ পিতে আগে দিব এই ডাঙৰ কথা নকবি তই আগে হয় হবে না কই এই কালকে দিছ নাম গাড়ী এখন ল'ব তাৰ নাম মাটি ভাগা ভাই নাম গাড়ী কাল লগত যাম যাৰ লগত কাল লগত যা তই মই গাড়ী নাম তই গাড়ী আমি লাগাবি তই সম্ভৱ জানি গলো ওই মতাকা ওই কতি বল ও তো আজি ইচ্ছা গৈছে না হ'ব যা তোৰ গাড়ী মামাৰে ধৰিব আৰু তই খেতি যদি মই হাইবা নৰু চাই থাকালে তই চাফা কৰি তত পাবা নহয় তা বদ্দাকা যাচোন যা খোজকাঢ়ি যাবা লাগি আরে এটা সুলতান নু না সুলতান সুলতান কি ইনকে মন মারি আছা বদ্দাকাৰ খেতি মই দুজন মাৰি ফেলাম আজি কি কলা কৰি ফেলাম তাৰ মই খেতি সেই গৈছে মোক কি মন মারি ফেলুন মই বাতৰি গৈ দেখা পালো তো মন মারি মাৰা কথা কৈছে হেৰ তই আমাৰ পিতে একদম
ফালতু চাৰি চালু কৰি দিছে না সপ্তাহ ইয়া এই মাটিৰ কাৰণে মাটিৰ কাৰণে বৰ্তাকা মাটি বেছিকৈ দিছি মোক কমকৈ দিছি মাটিৰ কেছ জিংগালালা কিয় কোৱা আনবালৈ তই মই চব কৰি দিম চব চল্ভ কৰি দিম কি কৰা চাং নহয় তই শুন ভাই অসমত লাগে মাটিৰ কাৰণে কাইজা মোৰ নামত কৰি দি অলপ খৰচা তোৰ মনটো কৰি দিম মই খৰচা অঁ ই তোৰ বৰ টকা মই এক টুকুৰা এটা বেজিৰ সমানলৈ কাম কৰি মাতি নিম অঁ মোক দিলে মই ঢাকাৰে তই চিন্তা কৰিছা তই এতিয়া মন চন মাতি দিলে অলপ বেয়া লাগে ডেকা চলি কৈছে হেৰ ইত থৈ গৈছে মই বৰ্তাকাই তই নেকি তই চাইকেল না গাড়ী আছিলে গাড়ী দা মই যে খোজকাঢ়ি আহিছোঁ তাৰ লগত আহিছোঁ আৰু মোক ইত থৈ গৈছে মই তাৰ লগত যাম বুলি যাম সেই চুলতান আৰু অত্যাচাৰ কেছটো ল'বা পাৰিলি মোৰ মানে অলপ পইচা অলপ আহি যায় তাক কিবাকে ঘৰত মেনেজ কৰি থৈ দিওঁ মোক মানে আমাৰ চুপাত মোক জানে নাম্বাৰ 1 মোৰ অসমত নাম্বাৰ 1ৰ ভিতৰত মোৰ মাটি থকা বুলি কিন্তু হয়তো মই বন্ধনৰ ধাৰ মিলিব পৰা নাই এলা কোনো বন্ধন ফোন এটা আহি অত্যাচাৰ আনব মই কৰি নিদিব অত্যাচাৰ আহক ৰখ তাকো অলপমান মেনেজ কৰি অলপ কিবা এটা কৰিব লাগিব ইয়াৰ কেছটো ল'ব লাগিব ইয়াৰ কেছটো অলপ পইচা আছে অ' অত্যাচাৰ ৰ ঘৰত বোলে কিবা কাজিয়া কৰি আছে বোলে মাটিৰ ঐ হয় না কথাটো কাজিয়া লাগবই মাটিৰ ইয়াৰ আমাৰ ক'ত টকা কোন মই কওঁ সদকা আহিছে এটা অসভ্য মানুহ তই গম পালা ঠিকে কৈছা অসভ্য সি মাটি নামে লাগছি নামানা নেকি শুনছো কথা নিবি মই ডাঙৰ বুলি এতিয়া মোক কৈছি বোলে তাৰে 5 হাত মাটি তোৰ আৰু 3 হাত মাটি তাক মই নে জিতনাকে কাৰণে ঘূৰি এটা মাটি দিছে দুবিঘা কাটে তাক মই কাৰণে আনাতে আহাতে মই গাড়ীত নামিলো তা একদম ভাল কাম কৰিছ ভাই একদম ভাল কৰিছ শুন মই এতিয়া মোৰ আমাৰ মেইন টপিকটো লৈ তথাপি এটা কথা মনত ৰাখিবি ভাই অসমত লাগে মাটিৰ কাৰণে কাজিয়া মোৰ নামত কৰি দি তোৰ অলপ খৰচা তোৰ মনটো কৰি দিম খৰচা তাক মাতি অলপ কৈছোঁ আছে নেকি অঁ তই কিবা পইচা আহিছে দিব লাগিব নেকি তাকে তো ক'লো কিহে ক'লো এতিয়াতো বুজি পোৱা নাই মই পইচাটো নাই যদি মই মাটি তাৰখিনি যদি মোক কৈ দিব পাৰা তাতে অলপ মানুহ তোক মাতি মই দিম হ'ব কথা নাই মুঠতে তাক পাতি নেদাওঁ মুঠতে তাৰ মাটিখিনি মোক লাগিব দিম সঁচাই না দিম পাক্কা না পাক্কা দে তই এতিয়া মই যাওঁ যা তই যা মই অলপ সেইটো মেনেজ কৰোঁ যে অলপ খৰচা অলপ হেৰি হে হ'ব যে মই কালি লগ কৰিম যা মই কালি লগ কৰিম দে যা খগেনকা শুনিয়ে বাবা খগেনকা হেৰি হা তোমাৰ চলিও জন্ম দিলা চলিও তাতো কাজিয়া লাগি থাকে হা মই নবহো এতিয়া তাহাঁত বোলে কাজিয়াখন ভাঙিব লাগে মাটিখিনি বেছি নেদে কিয় তাহাঁত বোলে ডাউ দিনকে মানে শীতকে মৰ আৰু ঘৰ মধ্যে মিলাপতিকে থাকিব নালাগে তাহাঁত বোলে যিটো লক্ষণ তাৰ এতিয়া আজি মই পথত যাই যিটো কাজিয়া দেখা পাইছো মই দেখা নাই দেছো সিয়ে কৈছি কিন্তু তাৰ মস্ত কাজিয়া আজি তোমাৰো কিন্তু দিগদাৰ আছে দা তাহোন তোমাক মাৰদাৰ কৰিব কৰি কেনে মাটিখিনি তুমি এতিয়াতে বেছি দিয়া গম পাইছ না বাবা ওলাও কচোন বাবা ভাল ভাল বস্তু মই দেখা কি দিয়া জানো না অসমত হৈ মাটিৰ কাৰণে কাজিয়া মোক দিবা অলপ খৰচা মই কৰি দিম খৰচা লাগে তো জানো তুমি মুঠতে তাহাক নিবা মাটি টান থাকি মই দিম যা ৰাখো তাহা তই মাটি ভাগি নিবি নহ'লে তোক মাৰি কিনে যাওঁ মাটিখিনি বেছি খাব মই এতিয়া যাওঁগৈ তই এতিয়া হেৰি মই আহা বুলি কাপি ডাক আৰু কিনিব যা না মই মানুহ পাই থৈ দিছোঁ আহিম যে মই মোৰ যাতে ওলাই এতিয়া যাওঁ নাহা মই কাপি উঠচোন কিবা কি তোৰ কি জানা না কালি মাটিখিনি ভাগালো কিন্তু তাক কিনে মই বেয়া খাওঁ উঠছি মই মাটিখিনি জুখি আছো সি মই আগগুৰি বাদ দিছে সি যতে মই বাইকত গৈছিল তাক মই হাতে বুলি আনিছো তাক বুলি আনিছো তাক নাজনো মই কৰিছে এইগিলাখানৰ কথা নাজনো মই নামটোৱে তই মাত ফোন কৰি মাত মই যাম এতিয়া কি
হৰু বাবা গৈছো ৰ এ শুনচোন ইতে উঠ 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 হ'ব দে উঠ বিপদনো আইছা কিয়ে আছে ইতে এটা কথা আছে আমি খেলাই খেলাই থকচোন এটা কথা আছে আৰু এটা মানুহ আছিল নেকি আমাৰ তাকে আছিল দাদা তোক মই আজি নামটা মানুহ মাতিছিলোঁ কিন্তু কলি হ'ল এই সেইটো মানুহটো বা কোনোবা আছিল আমাৰ আমি কাজিয়া কৰিছোঁ সি আহিব লগা কি হৈছে সি বুলি কিবা মাটিৰ ভাগ কৰি দিয়ে মোক কিন্তু দালাল লাগছি দেই তাক দালাল বুলি জানো অত কলা নেকি তো কলা অলপ সি মোৰ তাকে হৈছে কালি সি আহিছে নেকি তোক ক'বা সি এক নম্বৰ দালালে কিন্তু সি কি কৈছে জানা আচলতে ভুলটো আমাৰে দেচোন আমি ইমান কাজিয়া নকৰিলে সি বাবা। আহিবা চান্স নাপালাক হয় বাবা কি এতিয়া আল্লাহ ভাঙবা আহিবিনে তই আহিবা জানোতো দেখোন এই দেখোন ভাঙিম ভাঙলি ইয়াৰ তাতে আকলাই ভাঙবা পাৰা নাচাচোন নাযায় এতিয়া তাৰ খাই তোৰ লগ লাগি ভাঙচোন বাবা দিও লাগলে হলো নামটো তাৰ মাথা পাতি নাই আকৌ নহয় বাৰী দাদা দে ধৰিবি ধৰচোন আকলাই পাইছিলি চাৰিডাল ভাঙে নাই এই পৃথিৱীত আকলাই বলবা নৰা কথাটো এতিয়া সঁচায়ে তোৰ ভাইৰে দি আছে দৌ মিলা ঠিকে থাক মই তাকে ভাবছোঁ দাদা মোৰ কথাটো শুন। এটা কথা বাবা তোৰ বুদ্ধি আছে আখ্যান আৰু বুদ্ধি আছে আখ্যান তোৰে লগ লাগি বুদ্ধি অলপ হ'লেওতো পাইছি তোৰ লগ লাগি থাক বাবা তোৰ ডাইৰেক্ট ভায়া মই মৰি গেলি তহঁতে শিক্ষা লাগিব গম পাইছা এতিয়া ইটো বেলেগৰ মানুহৰ কথা শুনি কিনে বিশ্বাস নকৰিবি ধৰে জীৱন দুটা কিয় নাই খেদা আৰু এতিয়া এটা কথা জীৱনটো মানুহৰ একবাৰেই বাবা জীৱনত ভালকে থাক মিলা প্ৰীতিকে থাক কচোন তই কি কম খুজিছিলি মানে এই সি যে আহিছিলে কিবা কলা শুনা কি তই যে কৈছিলি তাক কিন্তু শিক্ষাটো দিব লাগিব সি আমাৰ মাটি সি আমাৰ দালাল সি এটা বস্তু শুন তাক মই শিক্ষা দিম তোৰ ভাইৰে দি আজি পৰা ভালকে থাকিবি না থাকিম দে তোৰ দাদা এটা আজি মাৰ দিবা আমি আৰু মাৰ খাম। কিবা এটা পাইছিলোঁ এতিয়া যাই কেনে পইচাটো অলপ ভৰিব লাগিব না নহ'লে এই যাব লাগিব একবাৰ বুঢ়াকো লাগিছোঁ ইয়াৰ দেউতাকতো লাগিছোঁৱে অঁ এই মই বদ্দাকাই গৈছোঁ দেই গম পাইছোঁ এই মাটি ৰ কেছটো ন তই বোলে কিবা বোলে মাটি ভাগ কৰি দে দিনটো দেখা দেখি নাই যাম ৰ আজি কি হ'ল নেকি সদ্দাকা বদ্দাকা কি 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 আছিলে সদ্দাকা নে কি বোপা কলা হয় না মই যে দেউতাক তই আজি আহি যাবিচোন মই কিবা এটা কথা ক'ব লগা অ শুনছে না এই কি বুলি কয় তই আমাৰ ঘৰত গেলে আহিবিচোন আমি মানে আমাৰ সদ্দাকা নাই আজি পিতে আৰু মই আছো পিতেটো কিবা চহী তহি লাগে কালকে ল'ব পাৰিবি আয়ে মই তোৰ ঘৰত ৰখি আছো তে মই যাই আছোঁ দে 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 মাটি কেজি পাম মানি মানি হেই পইচা পইচা মানি মানি দে 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 আহিছে নাই দেই যা 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 সদ্দাকা নাদানে মই পিছত পেলাতে আকৌ যত্ন নালাগে আকৌ নালাগে য'ত এলা মই আছোঁ না নালাগে নালাগে মই মাটি সেই মাটিৰ দাম কম 2 লাখ মান পাবি 2 লাখ নাংগে 50,000 টাকা নিলে হ'ব হয় নি তে হ'ব দে কথা নাই 50,000 নাংগে কেনে নেদেখিয়া টাকা গৈছো ৰ আমাৰ ঘৰত কাজিয়া লগাবা জিংগেলালা কাইলৈ আহিছিলে নালগে মোক খৰচা কাৰো মনো নকৰো ফৰচা মোক নালগে মানে গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ কৰিলোঁ এইটো মানে আজি মানে স্কচ লাইফ হ'ব লগা হৈছে মানে মানুহ নাছিল এনে স্কচ কিবা কবি নেকি তাৰ কাৰণে মই কাৰণে কওঁ তো আপোনালোকে বেয়া নাপাব আমাৰ নেক্সট পাৰ্ট আহি আছে ছোৱালীৰ লগত মানে নেক্সট ভিডিঅ' দেৱদাস আহি আছে আৰু গাইছ আপোনালোকে এটা কমেণ্ট কৰক তো আপোনালোকৰ যদি আমাৰ এখিনি জেগা ভাল লগা নাই আমি ক'ত যাব লাগে কওক
আমি যাম গাইছ কিন্তু অলপ সহজ জেগা হ'ব ইমান পইচাও নাইতো যাম কমাই লৈ যাম তো গাইছ লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাবি না দৰকাৰ যদি কয় গাইছ য'ত যাব লাগে ক'ব আমি যাম কিন্তু অলপ আশ্চৰ্য লাগিব কলিকতা বম্বাই খান ক'ব হাজাৰ ক'ব আমি যাম বাই বাই